আফটাৰনুন ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আৰু আপোনালোকক সকলোকে লক্ষ্মী পূজাৰ বহুতো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে কওকচোন আজিৰ দিনটো কেনেদৰে পালন কৰিছে আৰু কি কৰিলে সেইবোৰ সকলো কথাই মোক জনাব যদি ইচ্ছা কৰে আপোনালোকে। আৰু মই আজি বহুত দিনৰ মূৰত ভ্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। এটি পূজাৰ সৈতে পূজাৰ সকলো যোগাৰ হৈ গৈছে আৰু এতিয়া মাই পূজা কৰিব আৰম্ভ কৰিব। ভাবিলোঁ আজি কিয়নো এটা ভ্লগ দি দিওঁ মই কি কৰিলোঁ। গোটেইবোৰ দেখাবলৈ সম্ভৱ নহয়, কিন্তু কিছুমান মুহূৰ্তহে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বাৰু তেন্তে আজিৰ ভ্লগটো আপোনালোকে শেষলৈকে চাই থাকিব আৰু শেষত কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। তেন্তে ব'লক, এয়া পায়স বনাই আছোঁ। ব'লক তেন্তে আমি কৰা কিছুমান বস্তু আৰু কেনেদৰেনো যোগাৰ কৰিলোঁ বস্তুবোৰ কিছুমান দেখাবলৈ আপোনালোকক প্ৰয়াস কৰিম। তাত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, জনাব আপোনালোকে কিবা যদি তাত ভুল হয়। আৰু ব'লক তেন্তে বেছি কথা কৈ আমনি নকৰোঁ আপোনালোকক। এয়া আমি চাকিৰ যোগাৰ কৰি থৈ দিছোঁ। চাৰিওফালে আজি চাকি জ্বলাব লাগে ন, আৰু মায়ে পূজাৰ বাবে প্ৰস্তুত হৈ আছে, মানে কিছুমান যোগাৰ লাগে তাৰ বাবেই। এইবাৰ পূজা বাৰু মায়ে কৰিব, ইয়াৰ আগৰবাৰ মই কৰিছিলোঁ। এইটো হৈছে আমাৰ মন্দিৰটো আৰু দেৱীৰ আসনৰ বাবে মায়ে প্ৰস্তুত কৰি আছে। এয়া এইখন হৈছে দেৱীৰ আসনৰ বাবে। ইয়াত বহুতে হয়তো কিছুমান ৰং বিৰঙৰ ফাকুৰে বা কিছুমান কালাৰৰ সৈতে কৰে, কিন্তু আমাৰ মায়ে এয়া পিঠাগুড়িৰ সৈতে কেৱল কৰিছে। এয়া আমাৰ লক্ষ্মী মাক স্থাপন কৰিলে আৰু ঘটত আমদানিৰ সৈতে নাৰিকল এটা দি স্থাপন কৰি এইবাৰ চাকি জ্বলাই দিব। ইয়াত আমি সম্পূৰ্ণৰূপে বিধানখিনি দেখুওৱা হোৱা নাই। ইয়াৰ সম্পূৰ্ণ নীতি নিয়ম দেখাবলৈ গ'লে ভিডিঅ'টো বহু লম্বা হ'ব, সেইবাবে যিখিনি পাৰিছোঁ থুলমূলকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত কিবা ভুল হ'ব পাৰে, আপোনালোকে ইয়াত বেয়া নাপাব। আমি যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ। হয়তো কিছুমানৰ বেলেগ নিয়মো থাকিব পাৰে। আৰু এটা কথা লগতে কৈ দিওঁ, নীতি নিয়মৰ বাহিৰেও আপোনাৰ মনটো একেবাৰে শুদ্ধ লাগিব, পবিত্ৰ হ'ব লাগিব। যদি আপোনালোকে অপবিত্ৰ মনেৰে যদি কিবা কাম কৰিবলৈ আগবাঢ়িছে, তেতিয়া সেই কামটো কেতিয়াও সম্পূৰ্ণ নহয়। মই কোৱাৰ বাবে বেয়া নাপাব, কিন্তু এইটো আচলতে নিজেই ভাবি ল'বলগীয়া কথা। কাৰণ দেৱী মাই কাৰো আগত কোনো কথাৰ বাবে ফ'ৰ্চ নকৰে বা কোনো কথাৰ বাবে বেয়া নাপায়। কেৱল মনটো পবিত্ৰ কৰিব লাগিব আৰু শুদ্ধ মনেৰে দেৱীক যদি আপোনালোকে প্ৰাৰ্থনা কৰে বা যিকোনো দেৱ দেৱতাৰ আগত আশীৰ্বাদ ল'ব বিচাৰে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে ফল পাব। আমিও এই বুলিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। সকলোৰে মনত হয়তো বেলেগ হ'ব পাৰে, সেইবোৰ মই ক'বলৈ নাযাওঁ। ক'বলৈ গ'লে হয়তো বহুত বেয়া হ'ব বা বেয়া পাব মোক, কিন্তু এইখিনিয়ে মই শুদ্ধ বুলি ভাবোঁ মোৰ পৰা।
বাকী আপোনালোকৰ ফালৰ পৰা যদি কিবা ভুল হোৱা দেখা পায় তেতিয়া নিশ্চয় কমেণ্টত জনাব আৰু মই শুদ্ধ কৰিবলৈ নেক্সট বাৰলৈ ট্ৰাই কৰিম। এই আমাক কলপাত লাগে বাবে মই কলপাত এখন আগবঢ়াই দিছোঁ। মই সেই কলপাতখন ধুবলৈ পাহৰি গৈছিলোঁ, সেইকাৰণে আৰু পুনৰবাৰ ধুই আনি মই ইয়াত আগলতি পাতেৰে আনি দিলোঁ। মায়ে ইয়াত ঠগীৰ বাবে প্ৰস্তুত কৰি আছে, মানে আমি ইয়াত ঠগী বুলি কওঁ, এনে শৰাই বুলিও ক'ব পাৰি। বাহিৰত হয়তো শৰাই বুলিয়ে কয়, কিন্তু আমাৰ ইয়াত ঠগী বুলিও কোৱা হয়। ইয়াত ভুল নধৰিব আপোনালোকে। লক্ষ্মী পূজাত বা বেছিভাগ এই দেৱতাৰ বা দেৱীৰ পূজাত এইবিলাকত অপৰাজিতা ফুলটো মেইন, নহয়নে বাৰু? অপৰাজিতা ফুল নহ'লে সেই পূজাটো আধৰুৱা হোৱা বুলি কয়। অপৰাজিতা ফুল আৰু দুবৰি বন, এয়া আমাৰ অপৰাজিতা ফুল এটাই, কাৰণ নেপালোঁ, ওচৰৰ এগৰাকী মানুহৰ পৰাহে এই ফুলপাহ আনিলোঁ, সেইবাবে এটাই দিয়া হ'ল। মই আজি ভিডিঅ'টোত বিশেষভাৱে পূজাৰ নীতিখিনিহে মই দেখুৱাই আছোঁ, বেলেগ একো দেখুৱাবলৈ মই পৰা নাই, কাৰণ পূজা বুলিয়ে মই বিশেষ কৰি ভিডিঅ'টো কৰিছোঁ। আমাৰ পূজাখিনিনো কেনেকৈ কৰা হয় সেইখিনি শ্বেয়াৰ কৰিছোঁ কেৱল আপোনালোকৰ বাবে। যদি ভাল পায় তেতিয়াহ'লে মোক আগবঢ়াই লৈ যাব বুলি আশা থাকিল। এতিয়া আমাৰ মেইন শৰাইখনলৈ আগবঢ়াইছে। মুখ্য শৰাইখন আচলতে লগালগ ভাঙি নিদিয়ে, এদিন থাকি যায়, পিছদিনাহে ভাঙি দিয়ে আৰু এখন শৰাই দিব। সেইখন আমি পাঠ পঢ়া হ'লে, লক্ষ্মী মাৰ পাঁচালি পঢ়া হ'লে আৰু অষ্টদশ শতনাম পঢ়িব মাই, সেইখিনি কৰা হ'লে আমি এইখন শৰাই ভাঙি মিলিজুলি খাব পাৰিম আৰু ওচৰৰ লগতো আমি ভগাই দিব পাৰিম। চাই থাকক ভিডিঅ'টো, আপোনালোকে নিশ্চয় গম পাব। सन्तानदायिनीं देवीं सन्तानलक्ष्मीं नमाम्यहम्। सन्तानलक्ष्मी नमोस्तुते, सन्तानलक्ष्मी नमोस्तुते, सन्तानलक्ष्मी नमोस्तुते, सन्तानलक्ष्मी नमोस्तुते। पुत्रपौत्रस्वरूपेण लक्ष्मीं नमाम्यहम्। सन्तानलक्ष्मी नमोस्तुते, सन्तानलक्ष्मी नमोस्तुते, सन्तानलक्ष्मी नमोस्तुते, सन्तानलक्ष्मी नमोस्तुते, आदिलक्ष्मी नमोस्तुते, आदिलक्ष्मी नमोस्तुते। ইয়াৰ মাজতে মই দেখাইছোঁ আপোনালোকক মই বনোৱা পিঠা। मोक्षलक्ष्मी महालक्ष्मी सर्वलक्ष्मी नमाम्यहम्। सर्वलक्ष्मी नमोस्तुते, सर्वलक्ष्मी गजलक्ष्मी नमोस्तुते, गजलक्ष्मी नमोस्तुते, गजलक्ष्मी नमोस्तुते, गजलक्ष्मी नमोस्तुते। धनलक्ष्मी नमाम्यहम्। धनलक्ष्मी नमोस्तुते, धनलक्ष्मी प्रभूतैश्वर्य संधात्री धनलक्ष्मी नमाम्यहम्। লক্ষ্মী মাক আৰতি কৰি আছে। প্ৰথমতে আৰতি কৰি লৈ লক্ষ্মী পূজাৰ আৰম্ভ কৰা হয়। অলপ ধোৱাৰ বাবে ভিডিঅ'টো ব্লাৰ হ'ব পাৰে, সেইবাবে দুখিত মই।
स्वरूप लक्ष्मी नमोस्तुते राजलक्ष्मी नमोस्तुते राजलक्ष्मी स्वरूपेण पशुभृत्यात्मना स्वरे सन्तानलक्ष्मी नमोस्तुते स्वरूपेण পূজা শেষ হোৱা নাই। পূজা শেষ হোৱাৰ আগত अमृतत्व प्रदात्री च এইবাৰ আপোনালোকক লাইট অন কৰি দেখুৱাইছোঁ, কেনেকুৱা হৈছে জনাব। মায়ে কৰিছে নিশ্চয় ভালেই হ'ব নহয় জানো। আৰু এয়া আমাৰ মায়ে লক্ষ্মী পাঁচালি পঢ়ি আছে। আৰু ব'লকচোন এইবাৰ আমি খুৰীহঁতৰ ঘৰত যাওঁ। এয়া চাওক, আমাৰ চাৰিওপিনে চাকি জ্বলাই একেবাৰে পোহৰাই তুলিছে। আজিয়ে দেৱালী যেন লগা নাই জানো। আৰু এয়া চাওক, এগৰাকী আমাৰ বেলা। এয়া আমাৰ খুৰীহঁতৰ ঘৰত আহি গ'লোঁ। খুৰীহঁতেও বহুত ধুনীয়াকৈ একদম সজাইছে, শৰাই আগবঢ়াইছে। ইয়াতো দুখন শৰাই আছে, এখন মুখ্য শৰাই আৰু এখন থিতাতে খাব পৰা শৰাই। আৰু তাৰ পৰা আহিলোঁ, এতিয়া মাই প্ৰসাদ ভগাই আছে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় তেন্তে আপোনালোকৰ ওচৰত দুখিত, আৰু ভুলবোৰ জনাই দিলে নিশ্চয় ভাল পাম। মনৰ যিখিনি বল আছিল সেইখিনিৰে কৰিছোঁ। কিবা ভুল হ'বও পাৰে, ইমান সঠিককৈ নাজানিব পাৰোঁ। তথাপি যিমানখিনি পাৰোঁ সিমানখিনি কৰিছোঁ, ভাল হ'বলৈ চেষ্টা কৰিছোঁ। তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। অহাবাৰ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিৰ যদি ভিডিঅ'টো চাই ভাল লাগিল বা বাকীবোৰ ভিডিঅ' চাই যদি ভাল লাগিছিলে আপোনালোকৰ, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোলৈ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। আজিলৈ বিদায় লৈছোঁ। আৰু শেষত কৈছোঁ, লক্ষী পূজাৰ শুভকামনা আপোনালোকলৈ বহুতো থাকিল। বাই।